এটি ভাল লগা উজনি নামনি অসমৰ বিভিন্ন বিহুতলীত মৰম পুতলা এটি মৰমৰ বিহুৱা দল বৰ অসমী বিহুৱা দল কলাইগাঁও এয়া রেডি এয়া আমার মঞ্চ এটি মরম লাগা বিহুৱা দল এয়া হল বৰ অসমী বিহুৱা দল কলাইগাঁও মাজতে ওই কেটে কিয়ে বিনালে ওই জালত পানি বিনা কুলি এই ঢোল বেটা গগনায় ওই বিহুলৈ ও বিহু বিহু লাগিছে গান
তোৰে বিয়াৰ বাতৰি মুজিলা হৰি টোপোলাও পেলালে দৰাহে দুচহকী ঐ অহা বেলি বিহুতে তোমাক লুবিয়া দিলে গগনা ঐ বজাব গগনা ঐ বজাব কোনে লুইতৰ শুৱনি মনে তৰা মাজুলীৰে চাবধি মাজুলীৰে চাবধি ঐ আকাশৰে শুৱনি আকাশৰে শুৱনি তৰা ঐ ভিতৰি ভিতৰি মনে তৰা আনলৈহে পিৰিতি ঐ আনলৈহে পিৰিতি মুখেৰে সুবতি মুখেৰে সুবতি কৰা মুখেৰে সুবতি মুখেৰে সুবতি কৰা ও দেখিও তোমাকে নাচনি ওই শিকনি গুধনি ওই পেটা তোরা থা কে ওই ভূ ও ভাই ভাল লাগে মোৰ তোৰে মুখত মিচিকি আহি তোৰা নাচিলে যাব বিহু নহয় সুৱাদি নাচবিৰে
পুৱাবি এনেই তুমি পুৱাবি যদি মগলে ঘিঙে মইনা পিৰি কৰি বাজে মইনা এই গলিব মগলে কি বিভূতি আহিলা বুলি এ বোলো হয় বিভূতি আহিলা বুলি এ বোলো হয় ওই গারে ওই ভাবনা এ জুই খাওয়া সৌকা এ গোটেই ৰাতি পৰিল পিঠা চলি মাই পতাপত তিল পিঠা জুতাপত কিলা পিঠা ভিডিঙে বিভূতি আহিব হলে বহাদিকে লৈ তই আহিবি ও তুলিবিকে লৈ তই বিলালি দেহানো মন বলিয়া আলিয়ে মহেলা দিগলে মহেলা গুৱাল বাকে নিনৌগল ওই নাকি জৰি বতুতে জৰি সিগিলে মইনা মহেনু বনরিয়া বিবেরিলো গিগাবে
সুধিলে ওই ধন্যবাদ জানাইছো আমি বৰ অসমী বিহু কলাইগাঁও দলৰ সদৌ এই বিহুৱতীলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ আমি দলটিলৈ অকণমান সময় বিহু প্ৰতি ৰ'বৰ বাবে অনুৰোধ জনাইছোঁ আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি কুঁৱৰীসকলৰ আমি দুটি প্ৰশ্ন কৰিবলৈ ওলাইছোঁ আগতে কৈছোঁ যে প্ৰশ্নৰ ভূটানৰ সৈতে নম্বৰৰ কোনো সম্পৰ্ক নাই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলেও যে নম্বৰ কথাটো হয়তো নহয় মাথো আমি বিহুলে ৰাইজৰ সৈতে আপোনালোকৰ সৈতে অকণমান ভাৱ বিনিময় কৰোঁ দুই এটা কথা চিৰস্থায়ী হৈ যোৱাৰ বাবে একেই কথা আমি নাচনীৰ কাষলৈ গৈছোঁ বিহু কুঁৱৰীৰ বয়সৰ উপযুক্ততা কিমান বছৰত ধৰা হয় বিহু কুঁৱৰী এজনী হ'বলৈ লাগিলে বয়সৰ উপযুক্ততা কিমান বছৰত নিম্নতম কিমান বছৰত ধৰা হয় নাচনীৰ পৰা জানিব বিচাৰে যদি পাৰে আটাইকেইজনী আহক লগত 18 বছৰ শুদ্ধ নহ'ল আৰু কোনোবাই ক'বা 18 বছৰ নহয় কোৱা আটাই ক'ব পাৰা একো নহয় এই আমাৰ প্ৰশ্ন সোধাৰ লগত যে উত্তৰ দিব নোৱাৰিলে নম্বৰ পালে তেনে নহয় তেনে কোনো চিন্তা কৰিব নালাগে সময় নষ্ট নকৰোঁ কৈ দিছোঁ 15 বছৰ পৰা ধৰা হয় 20 বছৰ নহয় 15 বছৰ আমি ঢুলীয়াৰ প্ৰশ্নৰ শিতানলৈ গৈছোঁ ঢুলীয়া প্ৰতিযোগিতা যিহেতু আমাৰ মাজত আছে আমি ঢুলীয়াৰ বিহু আৰু হুঁচৰি দুইটাতে বজাব পৰা চেওটোৰ নাম কি এটা চেও আছে দীঘলীয়া শুদ্ধ নহ'ল কোনোবাই ক'ব নেকি আমাৰ ঢুলীয়া আৰু কোনোবা ঢুলীয়াই ক'ব পাৰে বিহু আৰু হুঁচৰি দুইটা নাচনী নহয় খৰা চেও হুঁচৰি আৰু মুকলি দুইটাকে বজাব পাৰে